আটাইলৈ এই গ্ৰন্থমেলাৰ বাকৰিত সঁচাকৈ এটি সুন্দৰ পৰিৱেশ শুভ সম্ভাষণ জনাইছোঁ। মোৰ কবিতাৰ শিৰোনাম চুম্বকবাদ। আপুনি বিপৰীতধৰ্মী হ'লে আপোনাৰ প্ৰতি আকৰ্ষণ বাঢ়ে। আপুনি বিপৰীতধৰ্মী হ'লে আপোনাৰ প্ৰতি আকৰ্ষণ বাঢ়ে। এনে নহয় যে আপুনি বিপৰীত মেলি ঘৰ এটা সাজি নিগাজকৈ বহি যাব লাগিব। আপুনি আপোনাৰ মতে চলিবও নালাগে, মাত্ৰ চাই থাকিলেই হ'ল হালাল হোৱা জীৱ আৰু কচাইখানাৰ পৰিত্যক্ত নাৰীৰ গণনা কাৰ্য। কোনো ভৱিষ্যত বক্তাৰ দূৰদৰ্শিতাই আপোনাক সলাই পেলাব পাৰে। আপুনি নল গাহৰিৰ শিং হৈ গজি উঠিব পাৰে কোনো তাবিজৰ শক্তিবৰ্ধ উপাদান ৰূপে। আপোনাৰ বুৰঞ্জী পঢ়াৰ হেঁপাহটোৱে ডায়েৰীৰ পৃষ্ঠাবোৰ অমূল্য কৰি পেলাব পাৰে। আপোনাৰ বুৰঞ্জী পঢ়া হেঁপাহটোৱে ডায়েৰীৰ পৃষ্ঠাবোৰ অমূল্য কৰি পেলাব পাৰে যদিহে আপুনি মেৰুদণ্ডী হয়। প্ৰমূল্য বৃদ্ধিৰ দৌৰত দামবোৰ চৰা হৈ পৰাকৈ চুম্বকীয় তৰংগ বোলে। প্ৰমূল্য বৃদ্ধিৰ দৌৰত দামবোৰ চৰা হৈ পৰাকৈ চুম্বকীয় তৰংগ বোলে। প্ৰাথমিক চৰ্তানুসৰি আপুনি মেৰুদণ্ডহীন যদিও দণ্ডবিহীন হ'ব লাগিব। ধন্যবাদ। কবি নিবেদিতা হাজৰিকালৈ আমাৰ ধন্যবাদ থাকিল আৰু তেখেতক কবি প্ৰণৱ বৰ্মন ডাঙৰীয়াৰ হাতেৰে মানপত্ৰখন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে কবিতা পাঠ কৰিব আমাৰ স্থানীয় কবি